ও মার্বল মার্বল ও আছা না নাই ঘৰত প্রসাদ দেখুন রব অলপ প্রসাদ আহক বহক ও মার্বল নাই নেকি তার বলে বেমার হছি ও স্যার তাক বাপেকে শিবিৰত লৈ গেছি ও স্যার বহক মই চাহ বনাই আনো এই নালাগে দিয়া মই যাওঁ টিউচনো আছে আৰু ও স্যার যায় নেকি স্যার এটা আহি পায় নেকি এই নাই নৰখো দে বহুত দেৰি হৈ গ'ল তাতে আহিলে ক'ব মা বুলি হাও কোনো আহাই নাই দেখোন মই সোনকালতে আহিলোঁ নেকি কাবাৰ বহি দেখোন চলি গেলে এৰি থৈ যায় মাক বাপেক হাতৰ কোনো গুৰুত্বই নাই ইমান দেৰি তহঁতৰ ও স্যার যা যা তহঁতৰ ইমান দেৰি আৰু এতিয়া কাৰ বহিনো নাম চাম আকৌ লেখা চেখা নাই আরে তুই মোর বই মই ঘৰত ইমান বিশিষ্ট নাপলোৱে এই ল বহি দেৰিটো কৰিবি বহি এটা এৰি থৈ যাবি আৰু এটা নাম চাম কিয় লেখা নাই নাম চাম লিখবি অলপ তেতিয়াহ'লে মই চিনি পাম মই চিনি নাপালে বেলেগে কেনেকৈ চিনি পাব আৰু মাৰে পাৰে তই কবি অলপ এ ভগৱান কিয়া জুলুম হে ঐ কি বকছে এগিলাখান কি অলপ জুলুম হে কি জুলুম দিলো মই তহঁতকে ইমান আৰু তই কিয় আহিছে অ' তোমাক এটা খাইবে মাতা নাই টিউচন কৰে মাতিছোঁ টিউচন গম পা হাং ৰাস্তা ৰাস্তা ঘূৰি গিলি শিকছে এই লালাৰ লগ লগা বাদ দি ইটো গেছি তোকো লৈ যাই আছে তোৰ লগত ইও যাব গোটাই তাৰমানে ৰুমটো ধ্বংস কৰিব আছে অলপ তই ভাল হবি লালা তোক মাৰিব পাৰে ক'ব লাগব কালি কি কৰিব দিছিলে মনত আছে নে নাই ও স্যার পাসু হা এই কথাটো পাহৰি যায় তহঁতে কালি কৈছিলোঁ তহঁতক দে সেইগিলা বাদ দি অ' ৰেৱতী কিয় আনা ও স্যার রেবতী পূজাত গেছি তহঁতক আজি আকৌ নপঢ় দে গ্ৰামাৰ পঢ়াব সুধিছিলোঁ কিন্তু ৰেৱতী নাই মাৰ্বলো নাই তহঁতক পঢ়লি আৰু কালি পঢ় সেইগিলাক আৰু সিহঁতকো পঢ়াব লাগিল এটা কথাকে দিবে দিবে বুজি থাকিব লাগিব এই বাদ দি আজিকে বেলেগে পঢ়াম দে ও স্যার কি পড়াব ঐ আজি তহঁতক কাক কি সুধিম কোনো ক'ব নোৱাৰা মই যি টি সুধি দিব পাৰোঁ আজি এই চৰ্বি কাৰ পৰা আৰম্ভ কৰিম তোৰ বেছি চৰ্বি নে তয়ে কওঁ উঠ ও স্যার কি কাম ও স্যার মোৰ হাগা লাগছে কি তোৰ হাগা লাগে ঘৰতে হাগি চাগি আহিব নোৱাৰা লেট্ৰিনো আছে দে যা 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 এতিয়া কেনেকৈ হ'ব গোটাই ইচ গোন্ধাই গেছি গোটাই হেই ইও গেল তহঁতক আজি আকৌ নপঢ় দে এন্ধাই আহিলে ভালকৈ পঢ়াম আজি দুটামান প্ৰশ্ন সুধিম আৰু ঘৰত যাব দিম কি উঠবো স্যার ৰ সুধি আছো চৰ্বি থাকা তই নেতাখন মাত তোৰ বেছি চৰ্বি নে অলপ মাত স্যার কি ওর ভাগ মাতি তই নোর ভাগখানে মাত পুরন নেতা মাতবি খালি দে মাত 9 1 গুণ 9 9 2 গুণ 18 9 3 গুণ 24 9 4 গুণ 32 9 9 গুণ 37 9 7 গুণ 42 9 8 গুণ 48 9 9 গুণ 95 9 10 গুণ 90 ঐ কি বকছে এগলা এই কিছু নেকি তহঁতক অলপ ভালকৈ পঢ়া কৰবি মোৰ ভাগখানে যদি মাতবা নোৱাৰা পিছত লাগি কেনেকৈ ৰাখবি এই 5 পাইছে বুঢ়া হলি এই লেখছি দেচোন কি ঐ গুটিটা লাগ নহবি গম পা না দূৰতে ইয়াৰ লগত থাকলি ভাইৰাছ মত তাকে যাব ই মহত বেয়া খাই যা নাহিবি চৰ্বি অলপ বেছি হৈছে চৰ্বি কাঢ়িব লাগব ৰা মাক বাপেক হাতৰ আগত যায় চৰ্বি কাঢ়িম এই গুটি তই মাত তই এটা কবিতা আবৃত্তি কৰি দেখাই দি মোক আজি মই এতিয়া শুনি আমাৰ গাঁওখনতে কবিতা আবৃত্তি কৰিম এতে ওলাই বঢ়িয়া বঢ়িয়া জাগা আছে তই কিন্তু আবৃত্তি কৰি দেখাই দিব লাগব দে দে ওলাই ও স্যার না তাতে কৰা শুৱনি আমাৰ গাঁওখনতি শুৱনি তামোল পানেৰে ভৰা তাত এটা খাল আছে তাতে জাতি মৰা মোৰ এটা ভণ্টি আছে তাইও তাতে হাতে
মায়ে আমাক মাৰে কোনেও বাচাব নাহে আপুনি আমাৰ গাঁওখনতি আমাকে মাইতাতে মাৰে কোনেও বাচাব নাহে কি যে মজা লাগে যা 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 তই বৰতে ভাল হৈছে দে তোৰ ক'ত ঠিকছে তই এইগিলা বঢ়িয়া হৈছে দে তোৰ বঢ়িয়া সুৰ দিছা তই কি ভাল লাগছি বঢ়িয়া এক্টিং দেখাইছা হাতৰ অংগী ভংগী দি এই চৰ্বিকে অলপ শিকাবিচোন আকৌ কাম চাম নাই পঢ়িবতো নোৱাৰে কিজানি এইগিলা লাইনত অলপ ভালেই হয় মোকতো বহিয়াই পাই দেখিবই নোৱাৰে তই ভাল কৰিবি দে তই হ'ব দিয়ক ছাৰ অ' গুটি তোক যে কালি পইচা আনিব দিছিলোঁ তই আনছা না নাই তে দি অ' ছাৰ মাইক কৈছিলোঁ মা কৈছে কি এইকেইদিন বোলে দেউতাৰো কাম হোৱা নাই মুৰ্গীটোও দিমে পৰা নাই মুৰ্গী দিমে পাৰিলি দিমে বেছি কিনে আপোনাক পইচাটো দি দিম দিয়ক অ' মই তাৰ ধৰ মাৰে মুৰ্গী ডিমে পাৰক লাগি ধৰি দেখিব লাগিল এতিয়া কোনোবা দিনে ডিমে পাৰিব মই পইচা পাম পাইপেৰে কাম নাই মোৰোতো কাম নাই মই ধৰ টিউশ্যন কৰি পইচা পাওঁ সেই দিয়ে চলি আছোঁ মাৰে সোনকালে পইচাটো দিবি দিবি হ'ব দিয়ক ছাৰ মই আজি ঘৰত যাই কিনে মাইক কম দি পইচাটো দিবা দে যা যা বহুত দেৰি হৈ গ'ল আৰু সেই দুটাতো অহাই নাই আৰু তাৰ হাগা লাগি গুচিয়ে গ'ল সেই দুটা আহিলে ভালকৈ টিউশ্যন কৰিম আজি যা আৰু এই চৰ্বিক অলপ ভালকৈ দেখিব পাৰিবি আৰু তহঁতৰ মায়েৰে কবি কি মুৰ্গীকেইটাক অলপ সোনকালে দিমে পাৰিব দিবি আৰু বেছিকৈ পাৰিব দিবি কবি দে মই যাওঁ এতিয়া